हेलो गाइज गुड मर्निंग आज रातिपुৱাৰ পৰা দিছিলে বৰষুণ এতিয়া অকণমান ৰ'দ দিছে চ' আমি অকণমান ওলাই আহিলোঁ এতিয়া দাড়ি চুলি কাটিব লাগে বহুত মানে বেছি দীঘল হৈ গ'ল বৰষুণে দি থাকে এসপ্তাহমান চ' আহি ওলাই আহিব পৰা নাছিলোঁ কাটিব পৰা নাছিলোঁ আৰু স্পিকাৰবোৰ আহিলে ৰাতিপুৱাই মোৰ ৰুমত ভাইকো ক'লোঁ ব'ল অলপ দাড়িটো কাটি আহোঁ এতিয়া আমি আহি আছোঁ চিআই ফিলে ন দাড়িটো কাটি ল'লোঁ কিন্তু দাড়িটো ভাল লগা নাই কাটি কেনে মানে মোৰ যিখনত কাটো এখন আজি খোলা নাই আজি এসপ্তাহ মানে বন্ধ আছে বৰষুণৰ কাৰণে ভাইও বেয়া দাড়ি বনাই দিলে দাড়ি বনাই দিলে নেকি এতিয়া মোৰ কিবা এটা বস্তু ল'ব লগা আছে দোকান এখনত লৈ লওঁ তাৰপিছত যাম ৰুমত 2টাৰ পৰা ডিউটি আছে ডিউটিৰ পৰা আহি বাহিৰে আহিলোঁ ভাইহঁতৰ ৰুমত আৰু ভাইহঁতক বহুত দিনৰ মূৰত লগ পালোঁ আকৌ একদম প্ৰায় 2-3 মাহ হ'ল নেকি লাষ্ট আমাৰ মনজাৰ ৰাইডত লগ পাইছিলোঁ এতিয়া আকৌ মনজাৰ ৰাইড আমাৰ আহিব নে বহুত দিনলৈ অহা নাই এইফালে আমাৰ আশিক ব্ৰ আছে আমাৰ আশিক ব্ৰ আৰু নিউ কাৰ লৈ আছে নেক্সট সপ্তাহত আহি যাব আপোনালোকে ভিডিঅ' পাব আকৌ নেক্সট আমাৰ ৰাইড এবাৰ মনজাৰ ৰাইড আকৌ আৰম্ভ কৰিম নতুন কাৰ না সাবস্ক্ৰাইবাৰবিলাক ভৰি হৈ গৈছে ভিডিঅ' নাহে বহুত কমপ্লেইন আহে এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' পাই আছে আৰু পাই যাব আপোনালোকে মোৰ হিন্দী চেনেলটো চাই থাকিব অসমীয়াও চাই থাকিব চব পাই থাকিব একদম আমি আহি পাই গ'লোঁ জুৰুডৰ অভাৰব্ৰিজখন আৰু আমি যাম ভাস্কৰ নগৰলৈ মানে জুৰুড তিনিআলিতে যিটো ভাস্কৰ নগৰ আছে তাত যাম ভাইহঁতৰ ৰুমত থাকিম আজি কালি বাহিৰে আকৌ ডিউটিত যাম মই চাব পাৰে ৰাতি 2টা বজাত আমি ঘূৰি আছোঁ জুৰুডত আমি মানে নিশাচৰ প্ৰাণী নিশাচৰ বুলি যে কয় ৰাতি 2টা বজাত এতিয়া ঘূৰি আছোঁ জুৰুডত ৰাতি 12টা বজাত এতিয়া কল কৰিলোঁ ভাই ক'ত আছা বোলে জুৰুডত বোলে আমি গৈ আছোঁ এনেকুৱাই পাগল টাইপ অলপ তো আমাৰ লগত যিবিলাক জড়িত আছে ছাবস্ক্ৰাইবাৰ আমাৰ নাইট ৰাইডে পাই থাকিব ৰাতি ঘূৰাই পাই থাকিব বাছ এতিয়া আমাৰ এই 2-3টামান মানুহ ক'ৰ পৰা খোজকাঢ়ি যাই আছে দুটা ফাইনেলি আমি ভাইহঁতৰ ৰুম পালোঁ আহি কেনে কিমান দূৰ আছে ব্ৰ আৰু হা অ'কে কোনটো ইয়াতে ওপৰত যাব লাগিব এতিয়া গাড়ী ক'ত ৰাখিবা গাড়ী ৰাখিব আগত ৰাখি দিয়ে ব্ৰ গাড়ী আগৰ পৰা ঘূৰাই লৈ আহিব লাগিব আমাৰ কিবা এটা কোৱা বহুজনে মোৰ কিবা এটা কৈ দে মই একেবাৰে কালিৰ পৰাহে কম মানে নতুন গাড়ীখন আহিলে এতিয়া একো নকওঁ নেকি ভাই কি কোৱা ভাই কোন লাগছে নেকি ৰাতি ভাই ভোক লাগছে লাঞ্চ আছে খাবলৈ পেকিং লৈ আহিছোঁ আমি খাবলৈ লৈ আহিলোঁ এইবিলাক আমাৰ কি আছে ব্ৰ খাবলৈ মাটন আছে আৰু ৰাইচ আছে দাইল ভাজি এনেকুৱা আৰু হৈ যাব আমাৰ ভাইয়ে গাড়ী ক'ত লৈ গৈছে এইটো মই লাগি আহিল নেকি ইফালে আমাৰ গাড়ীটো এতিয়া ঘূৰাই ল'ব লাগিব কাৰণ সেইফালে আমাক নমাই দিবি নেকি অঁ ভাই অকলে আহিব নেকি ভাই সিহঁতৰ ৰুমৰ পৰা বাহিৰে গ'লোঁ ডিউটিৰ পৰা আহিলোঁ এতিয়া ৰুমত আৰু এতিয়া এইবোৰ যে কিবা কিবি খানা বনাই থৈছে ভাতটো খাই লওঁ আৰু এইফালে এইবোৰ যে কি কৰিছে আপোনালোক দেখাই আছোঁ আৰু আজি এটা সৰু ভিডিঅ' আছিলে চাই কেনেকুৱা পালে জনাব সেইটো আমাৰ এইবৰাজ কি চাই আছে ব্ৰ RCB কথা কি ক'বা কি কথা কয় বে গাইছ চেন্নাই ফ্ৰেণ্ড কয় RCB কি ললিপপো কি আছিল কোৱাচোন এবাৰ কি পালো কি কোৱাচোন কৰে কি কলা কিয় বস্তুটো বুজাই কোৱা চেন্নাই ফ্ৰেণ্ড লাষ্ট পিছে নাই এটা দিছি কি হৈছে কিয় কম ব্ৰ এতিয়া তুমি ক'বা যে কোহলি কি কোহলি জিকা নহয় কোহলি জানিটা প্লেয়াৰ হয় নেকি কেপ্টেনচি কৰিছে ৰজত পাটিদাৰে ওহো আৰু ধোনী জিকা না লিখছি গোটেইখানে কেপ্টেনচি ধোনী কৰিছে নাই গাইছ কি এটা ডাইলগ এটা আছে নহয় কি পানীত লাগিলেও কি হয় লাষ্ট নাপায় বহাৰ মচন চাচোন তাৰ হ'ব তো লাষ্ট পাইছা RCB যিকাৰণে লাষ্ট পালি পাঁচ হয় নেকি হ'ব নেক্সট ইয়াৰ ট্ৰাই কৰিবা দেই